Hi everyone, মই কাশ্মীৰী আৰু মোৰ চেনেল কাশ্মীৰী কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে একেবাৰে সহজ ৰাজমাহৰ এটা ৰেচিপি লৈ আহিছোঁ। আগতে যদি আপোনালোকে এনেকৈ বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। এতিয়া মই ৰাজমাহখিনি ভালদৰে ধুই লৈছোঁ। মই 12 ঘণ্টামান আগতেই তিয়াই থৈছিলোঁ। তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। ৰেচিপিটোৰ বাবে মোক লাগিব পিঁয়াজ এটা, বিলাহী এটা, আদা নহৰু, পনীৰ, জলকীয়া, দৈ অলপমান। মই পিঁয়াজ আৰু বিলাহী দুটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। তাৰপিছত লাগিব জলকীয়া গুড়ি, জিৰা গুড়ি, তেজপাত, শুকান জলকীয়া দুটা, ডালচেনি আৰু লং, ইলাচি। এতিয়া মই কেৰাহী এটা গেছত তুলি দিছোঁ। তাত অলপমান তেল দিম। গৰম হ'বলৈ দিছোঁ। এইখিনিতে এটা কথা কওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোক বহুত ধন্যবাদ, আৰু যিসকলে নাই কৰা তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত পিঁয়াজ কেইটুকুৰা দি দিলোঁ, জলকীয়া দি দিলোঁ, আদা নহৰুখিনি দি দিলোঁ, বিলাহী দি দিলোঁ। দি পেলাই অকণমান সময় মই ভাজিম। কেঁচা ভাৱটো যোৱালৈকে মই এইখিনি ভাজি থাকিম। এতিয়া বিলাহীখিনি মোৰ অলপ 50% মোৰ ভাজি হৈ গ'ল। এতিয়া মই মিক্সিৰ জাৰ এটাত তুলি লৈছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। 5 মিনিটমান সময় ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি এটা পেষ্ট বনাই ল'ম। এইখিনি মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। বিলাহী, পিঁয়াজ, আদা নহৰু, জলকীয়া পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া মই দৈখিনিত শুকান জলকীয়া গুড়ি, জিৰা গুড়ি আৰু হালধি দি এইখিনি মিক্স কৰি ল'ম। এতিয়া মোৰ এইপিনে ৰাজমাহখিনি বইল হৈ গ'ল। এতিয়া পুনৰ মই কেৰাহীটো গেছত তুলি দিছোঁ। তাত জোখমতে তেল দিলোঁ। তেলখিনি গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হোৱাত ইয়াত মই ডালচেনি, ইলাচি, লং দি দিম। তাৰপিছত শুকান জলকীয়া দি দিম, তেজপাতটো দি দিম। দি অকণমান লৰাই ল'ম। তাৰপিছতে মই ইয়াত দি দিম দৈৰ বনোৱা পেষ্টখিনি। দি পেলাই অকণ সময় লাৰি দিম। তাৰপিছত মই বিলাহী, পিঁয়াজ, আদা নহৰু যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি ঢালি দিম। অকণমান সময় লাৰি দিম।
এনেকৈ মই 5 মিনিটমান সময় ভাজি থাকিম। মছলাখিনিৰ পৰা তেলখিনি বাহিৰ হোৱালৈ মই এনেকৈ ভাজি থাকিম। এইখিনিৰ পৰা লাহে লাহে মছলাখিনিৰ পৰা তেলখিনি বাহিৰ হ'বলৈ ধৰিছে। এতিয়া মই ইয়াত ৰাজমাহখিনি ঢালি দিম। এতিয়া মই ৰাজমাহত পনীৰখিনি ঢালি দিম। একেবাৰে চিম্পল, খুব কম সময়তে হৈ যোৱা ৰেচিপি। এতিয়া মই ইয়াতে 2 চামুচ বাটাৰ দিলোঁ। আপোনালোকে ঘিও দিব পাৰে। মই বাটাৰ দি খাই ভাল পাওঁ, সেইবাবে বাটাৰ দিলোঁ। এতিয়া ৰাজমাহখিনি মোৰ হৈ গ'ল। এতিয়া গেছটো মই নমাই দিম। তাৰপিছত তাতে ধনিয়া পাত কেইটামান কাটি দি দিম। এতিয়া মোৰ ৰাজমাহ তৰকাৰী হৈ গ'ল। এতিয়া আপোনালোকে ভাতৰ লগত নাইবা ৰুটিৰ লগত খাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।